নমস্কাৰ UPPL এটা ৰাজনৈতিক দলৰ ফাউণ্ডেশ্যন ডে আমি অহাকালি সেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো 5 আগষ্টত UPPLৰ জন্ম হৈছিল আজিৰ পৰা 6 বছৰ আগত প্ৰথমতে মই আমাৰ যি প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আজি অসমৰ কেবিনেট মন্ত্ৰী তেখেতলৈ মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ইয়াৰ লগতে আৰম্ভণিৰ পৰা এতিয়ালৈকে যি সকলে UPPL দলত বিভিন্ন লেভেলত কাম কৰি আছে কেন্দ্ৰীয় কমিটি জিলা পৰ্যায়ত ব্লক পৰ্যায়ত প্ৰাইমাৰী পৰ্যায়ত বুথ পৰ্যায়ত সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমাৰ ওমেন সেল ইউথ সেল মাইনৰিটি সেল বিভিন্ন সেল আছে আমাৰ টি সেল এই সকলো সেলৰ কৰ্মকৰ্তা আমাৰ বিষয়ববীয়ালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু বিশেষকৈ আমাৰ দলক উৎসাহ যোগোৱা সাহস দিয়া সকলো দিশৰ পৰা আমাক সাপোৰ্ট কৰা বডলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজলৈ মই এই সময়ত কৃতজ্ঞতা স্বীকাৰ কৰিছো আৰু ধন্যবাদ জনাইছো UPPL দল এটা ৰিজনেল সেন্টিমেন্ট লৈ প্লাই জন্মগ্ৰহণ হৈছিল আৰু জন্মলগ্নৰ পৰা এতিয়ালৈকে অঞ্চলত শান্তি স্থাপন কৰা বিভিন্ন সমস্যাবিলাক সমাধান কৰা আৰু ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম অধিকাৰ প্ৰাপ্তৰ কাৰণে UPPL দলে মাত মাতি আহিছে আৰু সেই এটা নিষ্ঠাবানভাৱে আমাৰ দলৰ নেতৃত্বই ৰাইজক বিশ্বাস আৰু আস্থাত লৈ প্লাই ৰাজনৈতিক কাৰ্যকলাপবিলাক কৰি আহাৰ কাৰণে ৰাইজে বিশ্বাসত লৈ প্লাই যোৱা কাউন্সিল ইলেকশ্যনত UPPLৰ বহুখিনি ক্যান্ডিডেটক জয়যুক্ত কৰাইছে আমাৰ এসেম্বলি ইলেকশ্যনতো UPPL জয়যুক্ত কৰাইছে যি সকল ৰাইজে বিশ্বাসত লৈ প্লাই সেই ভোট দান কৰিলে আৰু UPPLক কাউন্সিলত সৰকাৰ গঠন কৰাৰ লগতে এসেম্বলিটো বিজেপিৰ লগত একেলগে এলায়েন্স কৰি সৰকাৰৰ অংশীদাৰ হ'ব সুযোগ দিয়াৰ কাৰণে মই ৰাইজলৈ ধন্যবাদ জনাইছো আমি সকলোৱে জানো যে ৰাজনৈতিক চিন্তাধাৰাবিলাক যদি সঠিক পথত আগবাঢ়ি যায় এখন ৰাষ্ট্ৰ বহুতখিনি আগবাঢ়ি যাব পাৰে এখন ৰাজ্য আগবাঢ়ি যাব পাৰে বা কোনবা এটা অঞ্চল বহুতখিনি আগবাঢ়ি যাব পাৰে বডলেণ্ড অঞ্চল বুলি ক'লে বহুতৰে মনত ভয় আৰু শংকা আছিল দীৰ্ঘদিন ধৰি এই অঞ্চলত বিভিন্ন হিংসাত্মক কাৰ্যকলাপবিলাক হৈ গৈছে বহুত সংগ্ৰাম হৈ গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ইয়াত সংঘৰ্ষ হৈ গৈছে কিন্তু সকলোৰে চেষ্টাত আজি বডলেণ্ড অঞ্চলত শান্তি ঘূৰি আহিছে আৰু UPPL দলে জন্মলগ্নৰ পৰা এই অঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় কৰা এটা সুশাসন এটা গঢ়ি তোলা ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক মৰম স্নেহেৰে এটা ভাল এনাজৰিৰে একেলগে লৈ প্লাই আগবাঢ়ি যোৱাৰ কাৰণে কিছুমান কাম কৰি আহিছিল আৰু ইয়াৰ কাৰণে আজি এটা সুফল পাবলৈ সক্ষম হৈছে মই BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজক ধন্যবাদ জনাইছো আমাৰ অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে কিন্তু ৰাইজৰ যেটো আশা আকাংক্ষা এটো পূৰণ কৰিব পৰা নাই আমাৰ ছাত্ৰ ছাত্ৰীৰ বহুত সমস্যা আছে শিক্ষা বিভাগত বহুত সমস্যা আছে যাতায়াতৰ সমস্যা আছে অৰ্থনৈতিক সমস্যা আছে আজি ইয়াত যেটো আছে এমপ্লয়মেন্ট যেটো আমাৰ रोजगार মানুহৰ रोजगाৰৰ কাৰণে মানুহে বাহিৰত যাব লগা হৈছে ইয়াত বহুতখিনি সমস্যা আছে খেতিয়কসকলৰ সমস্যা আছে মহিলাসকলৰ সমস্যা আছে যুৱকসকলৰ কাৰণে বহুত সমস্যা আছে এইবিলাক সমস্যা আমি স্থায়ী সমাধান কৰিব লাগিব আৰু বডলেণ্ড অঞ্চলৰ 32 লাখ জনসাধাৰণক ভাৰতবৰ্ষৰ অন্য অঞ্চলৰ নিচিনা এটা উন্নত পৰিৱেশত আমি সবে লৈ যাবলৈ পাৰিব লাগিব আজি সবে কৈছে যে বডলেণ্ডত এতিয়া মানে পৰিৱেশ পৰিৱৰ্তন হৈছে এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হৈছে ইয়াত শান্তি বিৰাজ কৰিছে মই ইয়াৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক UPPL দলৰ হৈ ধন্যবাদ জনাব বিচাৰো কি 2020 চনত BTR চুক্তি কৰিলে আমাৰ অস্ত্ৰধাৰী সকলক মেইন ষ্ট্ৰীমলৈ লৈ আহিলে
আৰু BTCৰ সকলো দফাবিলাক ক্ষিপ্ৰতাৰে ইমপ্লিমেণ্ট কৰি আছে। ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ এটা একান্ত প্ৰচেষ্টা আছে, সকলোৰে সহযোগ আছে, কিন্তু তেখেতৰ এটা একান্ত প্ৰচেষ্টা আছে কি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব লাগে, জনজাতিসকলে নিৰাপত্তা পাব লাগে আৰু আগবাঢ়ি যাব লাগে। এই প্ৰচেষ্টা তেখেতে আগত ৰাখিছে। আজি ৰাজনৈতিকভাৱে আমি সকলোৱে পৰিৱৰ্তনটো বিচাৰিছোঁ আৰু যেতিয়া ৰাজনীতিকে দলবিলাকে পৰিৱৰ্তন বিচাৰে, পৰিৱৰ্তন নিশ্চয় আহিব আৰু সেই পৰিৱৰ্তন শান্তিৰ স্বাৰ্থত, সেই পৰিৱৰ্তন উন্নয়নৰ স্বাৰ্থত, সেই পৰিৱৰ্তন জাতি জনগোষ্ঠীৰ সকলোৰে আগবাঢ়ি যোৱাৰ স্বাৰ্থত হ'ব লাগে বুলি আমি সবে বিচাৰোঁ। যোৱাবেলিলৈকে বড়োলেণ্ড অঞ্চলৰ ৰাইজে শংকা আৰু ভয়ত থাকিব লগা হৈছিলে। লাহে লাহেকৈ এই ভয় শংকা দূৰ হৈছে। এতিয়া আমি আগৰ সময়বোৰত জাতি জনগোষ্ঠীৰ মাজত হৈ যোৱা সংঘৰ্ষ, বিভিন্ন সংঘাত্মক পৰিৱেশ, এইবিলাক আমি সকলো পাহৰি যাব লাগিব আৰু আমাৰ মাজত এতিয়া যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰাৰ কাৰণে একেলগে আগবাঢ়ি যাব লাগিব। এতিয়া UPPL, BJP আৰু GSP মিলি বড়োলেণ্ডৰ চৰকাৰ চলাই আছে। এই চৰকাৰখন আমি ষ্টেবল কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইয়াত আশীৰ্বাদ আছে আৰু আমি ইয়াত সুশাসন এটা গঢ়ি তুলিবৰ কাৰণে চিষ্টেমেটিক কিছুমান ৰিফৰ্মেশ্যন আনিব লাগে, যিটো আমি চেষ্টা কৰি আছোঁ। বহুত সীমিত ধন আমাৰ ইয়ালৈ আহে, সেই ধনখিনিও সঠিকভাৱে কামত নলগাৰ কাৰণে বহুতখিনি সমস্যা আমাৰ আছে। যোৱাৰ চৰকাৰখনে প্ৰায় 3000 কোটি টকা ইয়াত লাইবিলিটি কৰি থৈ গৈছে। এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। এই আটাইবোৰ সমাধান কৰি অহা 5 বছৰৰ ভিতৰত বড়োলেণ্ড অঞ্চলটো আমি উন্নত কৰাৰ কাৰণে বিভিন্ন শিতানত কাম কাজ আৰম্ভ কৰিছোঁ। স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি প্ৰায় 100টা চেণ্টাৰ ইয়াত আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ লাইভ ষ্টকত যিটো মানে এনিমেল হাজবেণ্ডাৰী এইটো ডেভেলপ কৰিব বিচাৰিছোঁ, এগ্ৰিকালচাৰটো ডেভেলপ কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ আমি শিক্ষকৰ নিযুক্তি দিবলৈ গৈ আছোঁ, য'ত এটকা পইচাৰ লেনা দেনা যাতে নহয় ইয়াৰ কাৰণে কিছুমান আঁচনি তৈয়াৰ কৰিছোঁ। যিখিনি খালী পদ আছে সম্পূৰ্ণ পূৰণ কৰা হ'ব আৰু এডিশ্যনেল কিছুমান পোষ্টৰ কাৰণে অসম চৰকাৰক আমি আহ্বান কৰিছোঁ। শিক্ষকসকলৰ বিভিন্ন পৰ্যায়ত সমস্যা আছে, এইবিলাক সমাধান কৰাৰ কাৰণে আমি আঁচনি তৈয়াৰ কৰিছোঁ। ইয়াৰ লগতে মই অসমৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। তেখেতে আহি পেলাই আমাক গৰীব আমাৰ যিখিনি BPL ফেমিলি আছে সেইসকলৰ কাৰণে 1,05,000 ঘৰ একবাৰতে নিৰ্মাণ কৰাৰ কাৰণে ঘোষণা কৰিছে। আমিও কিছুমান চিন্তা কৰিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলত যাতে কোনো মানুহে ঘৰ নোহোৱাকৈ যাতে জীৱন যাপন কৰিব লগা নহয়, চবৰো এখন ভাল ঘৰ থাকে, এইটো সজাবৰ কাৰণে আমি ঠিক কৰিছোঁ। MGNৰেগাৰ দ্বাৰাই আমি অংগনবাদী চেণ্টাৰবিলাক নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। MGNৰেগাৰ দ্বাৰাই আমি লাইভলিহুড যিটো আৰু ইনকাম জেনেৰেশ্যন আৰু এমপ্লয়মেণ্ট সেইটো কৰিবলৈ আমি নতুনকৈ আঁচনি তৈয়াৰ কৰিছোঁ আৰু আমাৰ যিখিনি পুঁজি আহিছে মেক্সিমাম পুঁজি আমি লাইভলিহুডৰ কাৰণে মানুহক জীৱিকা দিয়াৰ কাৰণে খৰচ কৰিবলৈ আমি কিছুমান আঁচনি তৈয়াৰ কৰিছোঁ। মই বড়োলেণ্ড অঞ্চলৰ ৰাইজক এটা ভাল পৰিৱেশ আহিছে, সকলোকে আগবাঢ়ি আহিবলৈ মই আহ্বান কৰিছোঁ। ৰাজনৈতিকভাৱে আমি ষ্টেবল হ'ব লাগিব, ভাল চিন্তা কৰিব লাগিব আৰু সকলো শ্ৰেণীৰ মানুহে পৰিৱেশ আহিছে, সকলোকে আগবাঢ়ি আহিবলৈ মই আহ্বান কৰিছোঁ। ৰাজনৈতিকভাৱে আমি ষ্টেবল হ'ব লাগিব, ভাল চিন্তা কৰিব লাগিব আৰু সকলো শ্ৰেণীৰ মানুহে এখন ভাল অঞ্চল গঢ়াৰ কাৰণে আগভাগ ল'ব লাগিব। মই এই 6 মাহত শিক্ষকসকলৰ পৰা যথেষ্ট সহায় পাইছোঁ, প্ৰফেচাৰসকলৰ পৰা সহায় পাইছোঁ, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ পৰা সহায় পাইছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু UPPLৰ যিটো প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে পুনৰ আমাৰ BTR অঞ্চলৰ ৰাইজক ভাল শাসন এটা দিয়াৰ কাৰণে আমি সবে কাম কৰিম, এইটো প্ৰতিশ্ৰুতি আপোনালোকৰ ওচৰত ৰাখিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই সকলোলৈ ধন্যবাদ জনাইছোঁ।